গাইজ আপোনালোকে জানেনে বৈৰাম দুধী নামৰ এই ব্যক্তিজন সকলোতকৈ বেছি বছৰ ধৰি পেঞ্চন পোৱা ভাৰতৰ নাগৰিক হয়। বৈৰাম দুধীয়ে যোৱা 64 বছৰৰ পৰা পেঞ্চন পাই আছে। তেখেতৰ পেঞ্চন 19 টকাৰ পৰা আৰম্ভ হৈছিল, বৰ্তমান 35,000 টকা পাই আছে। 1923 চনত জন্ম লাভ কৰা বৈৰাম দুধীয়ে 1949 চনত আৰ্মি জইন কৰি লৈছিল। ৱৰ্ল্ড ৱাৰ 2 চলি থকাৰ সময়ত আফ্ৰিকাত তেখেতৰ 6 বছৰৰ কাৰণে ডিউটিও আছিল। সেনাত তেখেতৰ এই বাহাদুৰিৰ কাৰণে 4টা মেডেলো পাইছিল। 1957 চনত তেখেতৰ ৰিটায়াৰ হোৱাৰ পিছৰ পৰা এতিয়ালৈকে তেখেতে পেঞ্চন পায়ে আছে। যদি আপোনাৰ ঘৰত সৰু বাচ্চা আছে আৰু সি যদি মোবাইলত গেম খেলি আছে তেনেহ'লে ইয়াৰ ওপৰত অলপমান চকু ৰাখক। কিছুদিন আগত মধ্যপ্ৰদেশৰ কৃষ্ণা নামৰ 13 বছৰীয়া সৰু ল'ৰা এজনে ফ্ৰী ফায়াৰ গেমত মাকৰ একাউণ্টৰ পৰা 40,000 টকা উৰাই দিছিল। টকাখিনি উৰুৱাৰ পিছত কৃষ্ণাই ইমানেই ভয় খাইছিল যে সি লাষ্টত ফাঁচীত উনুমি গ'ল। কৃষ্ণাই এটা ছুচাইড নোটো লিখি থৈ গৈছিল। সি লিখিছিল যে আই এম চৰি মা, মই 40,000 টকা খৰচ কৰি দিলোঁ, আপুনি নাকান্দিব। মোৰ কথা হ'ল যেতিয়ালৈ এটা সৰু ল'ৰাই মোবাইলৰ ভাল আৰু বেয়াটো বুজি নাপায় তেতিয়ালৈকে মোৰ মতে মোবাইল কাৰো হাতত দিব নালাগে। আপোনাৰ এই ইনফৰমেটিভ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাব। ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।